আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আচলতে ভিডিঅ' এটা কৰিছোঁ দীঘল একেবাৰে মাফলাৰ লগাই একদম ৰাতিপুৱা পুৰা আন্ধাৰ, একো দেখিয়ে নাপায়, ৰাতিৰ নিচিনা হৈ আছে। আমি আহি আছোঁ আজি পিকনিক, বাহঁতৰ লগত পিকনিক যাবলৈ ওলাইছোঁ। প্ৰথমতে আমি বাহঁতৰ ঘৰলৈ এতিয়া গৈ আছোঁ। সময় কিন্তু একেবাৰে নোহোৱা নহয়, সময় অলপ হৈছে, 4:30 বাজিছে এতিয়া, মানে 5টাই বাজিব হ'ল, কিন্তু পুৰা আন্ধাৰ হৈ আছে। তো আজি দিনটো আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই যাব। ইমান ৰাতিপুৱা আজি ভোক লাগিলে আনকালেতো একদম শুই থাকোঁ। আজি ক'ৰপৰা নাজানো ইমান এনাৰ্জি আহিছে, বহুত সোনকালে উঠিছোঁ, 3:30 বজাতে উঠিছোঁ, কিন্তু পুৰা ফ্ৰেছ। মানে গাড়ীতে মুড়ি লাৰু অলপ খাই লৈছোঁ ৰাতিপুৱাই আজি। আৰু মই এখেত মানে অকণমান বেমাৰী আজি, কি গতি হ'ব, পেট বেয়া নহয়, পেট বেয়া কালি পৰহিয়ে আছিলে, আৰু পেটো বেয়া নহয়, অলপ গেছৰ প্ৰব্লেমটো পেট বেয়া নকৰে নহয়। পোহৰ হৈ আহিছে আৰু লাহেকৈ অলপ মৰ্ণিং, এতিয়া 5:30 বাজিছে আৰু আমি জালুকবাৰী পাইছোঁ। পোহৰে হৈ গ'ল, আমি আহি বাৰ ঘৰ পালোঁ। পুৰা পোহৰ হৈ গ'ল, এতিয়া আমি ফাইনেলি ডেষ্টিনেশ্যন যাবলৈ লৈছোঁ। এইটো শুই আছে আৰু আমি আজি যাম চৰলপাৰা। ইয়াৰ পৰা বহুত দূৰ হয়, 5টাত ওলাব লাগে 6টাত, কাৰণ আমি ফচি গ'লোঁ যে, কি বুলি কয়, ৰাস্তা ব্ৰিজ বনাই আছে। হেল্ল' স্পাইডি, হেল্ল' স্পাইডি, ৱাও হে পিকনিক। থুপুৱে ব্ৰাছ কৰিছে, উঠিলে আমাৰ মহাৰাজা ডাইৰেক্ট বিচনাৰ পৰা ডাইৰেক্ট জংঘলত। ন থুপু, আজি জংঘলত ব্ৰাছ কৰিছে ন? জংঘলৰ মাজেৰে আমি গৈ আছো। ৰাস্তা অতিপাত বেয়া আৰু ঘন জংঘল, এনেকে আৰু যাব লাগিব আৰু 1 ঘণ্টা, 1 ঘণ্টাতকে বেছি। আমি আজি আহিলো আৰু নাহিব আৰু এইটো ৰাস্তাত। নহয়, বহুত ধুনীয়া জেগালৈ গৈ আছো, আহিব মিছা এখন পানী চাৰু কেনেকা লাগিছে? পাই গ'লো আমি। পানী কেনেকা লাগিছে? নামিম লাহেকে নামিম, ৰ'বা। ভাল লাগিছে নাহি? ৰ'বা, এতিয়া নানামিবা, বুবুৱে নমাই দিব, ৰ'বা। এইটো ধুব নালাগে এতিয়া। অকমান কৈ দিয়া, হেৰি দি দিলে হ'ল, গ্লাছ এটা এটা ঠুকুক দি দিলে হ'ল খাবলৈ, জুচ। এতিয়া ধৰিব নোৱাৰিব নহয়। 4x4। বাৰিষাত কিয় ভাল লাগে, এইখিনি পুৰা গ্ৰীনাৰী হৈ থাকে যে, সেইকাৰণে মজা, ফটো ভাল আহে। আহিব পাইছোঁ, খাব পাইছোঁ, ইমান ধুনীয়া জেগাত। বনি আছে গাহৰি আৰু ৰান্ধনি এয়া, আৰু এইকেইটা খাব পাৰ্টি অকল খাই আছে অহা পা। ভাত খাইছে, তাকো বইল ভাত। ইয়াৰ মুখত
এয়া হৈ গ'ল আমাৰ মেগী, কিন্তু মেগী খাবলৈ চামুচ তামুচ নাই। আৰু এয়া হৈ গ'ল কফি। হাতেদি মেগী খাই আছে ভিনিয়ে। বহুত গৰম উঠিলে। এতিয়া আমি যাম পানীলে। আহা ব্ৰিজ বনাই থকা হৈছে ইয়াতে। চুইমিং পুল বাই বাচন ধুই আছে। খোৱা ভিডিঅ'টো কৰিবলৈ পাহৰিলোঁ, ইমানে মানে খোৱাত বিজি হৈ গ'লোঁ। নদীত খেলি খেলি ইমানে ভাগৰ লাগিলে, তাৰপিছত খোৱাত লাগিলোঁ, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। ডাইৰেক্ট খাই বৈ আজৰি হৈ এতিয়া বাচন চাচন ধুইছে আৰু অলপমান ফূৰ্তি কৰিম আৰু তাৰপিছত আমি যামগে। পিকনিক খতম। কেনেকুৱা লাগিলে? ভাল লাগিলে? মজা ফটো অৱস্থা বেয়া, টায়াৰ পাংচাৰ হৈ গ'ল। স্পেয়াৰ টায়াৰ লগাই আছে, টায়াৰ পাংচাৰ হ'ল। পানীখিনি আহোঁতে অৱস্থা বেয়া। কেনেকুৱা লাগিলে আজি? ভালটো বহুত লাগিলে। লাষ্টত এয়া দি দিলে খালি ঝটকা এটা। মেমৰি। দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। ৰাতিয়ে হ'লগৈ। এতিয়া ঘৰলৈ যাবলৈতো 4-5 ঘণ্টা আকৌ লাগিব। ভিডিঅ'বিলাক তেনেকৈ আধা আধৰুৱাকৈ কৰা হ'ল, কাৰণ বহুত বেছি ফূৰ্তি কৰিলোঁ। বেছি ফূৰ্তি কৰিলে বেছি ভিডিঅ' কৰা নহয়। বাকী আপোনালোকৰ চাই কেনেকুৱা লাগিলে আমাক জনাব। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।